हेलो फ्रेंड्स वेलकम टू यूट्यूब चैनल पंकज शर्मा ब्लग मैं आगर भिडिओ एटा কৈছিলো टपिक एटा दिছিলো माने फिटकिरिर ওপৰত আৰু হিদিনা লাষ্ট শেষ মুহূৰ্তত মই কৈ দিছিলো যে গুটখাৰ ওপৰত এটা ভিডিও বনাম বুলি আজি আকৌ আহিলো আপোনালোকৰ মাজলৈ গুটখা আমি কেনেকৈ এৰিব পাৰিম গুটখাটো এৰা ইমান সহজ নহয় গুটখা আপনার রখি যাব কিন্তু আপনার জীবন গুছি যাব গুটখাটো রখি যাব গুটখা কেতিয়াও খতম নহয় কিন্তু আপনার জীবনটো যে খুব সোনকালে আপনার জীবনটো গুছি যাব তার পৰা আমি কেনেকৈ নিৰাময় পাব পাৰো বা সেইটো বস্তু পুৰা আমি কেনেকৈ এৰি চলিব পাৰো সেইটো হৈছে ডাঙৰ কথা গুটখা ত্যাগ কৰিবলৈ হলে বা গুটখা এৰি চলিবলৈ হলে প্ৰথমতে আমি এটা টাইম নিৰ্ধাৰণ কৰিব লাগিব গুটখা টাইম নিৰ্ধাৰণ মানে কি ৰাতিপুৱা আমি কিবা খাই উঠাৰ পিছত আমাৰ গুটখা খাবৰ মন গ'ল বা 10-11 টা বজাত ভাত খাই উঠাৰ পিছত বা কিবা ব্ৰেকফাষ্ট কৰি উঠাৰ পিছত আমাৰ গুটখা খাবৰ মন যায় দুপৰীয়া ভাত পানী খাই উঠাৰ পিছত খাবৰ মন যায় আবেলি খাবৰ মন যায় ৰাতি খাবৰ মন যায় আকৌ এনেকুৱা আছে কিছুমান যে ৰাতি শুই উঠাৰ পিছতো সিহঁতৰ মানে কিছুমানৰ গুটখা খাবলৈ মন যায় গতিকে সেই বস্তুটো আমি টাইমটো আমি কেনেকৈ এৰি চলিব আমি এৰি চলিবলৈ হ'লে প্ৰথমতে আমি যিখিনি সময়ত আমাৰ গুটখাকলৈকে আমাৰ আসক্ত হৈ থাকো বা খাব নাপালে আমি মানে পাগলৰ নিচিনা হৈ যাওঁ সেইখিনি সময়ত আমি দোকানৰ পিনে নাযায় বা আমাৰ লগংগৰ পিনে নাযায় সেইখিনি সময়ত যদি আমি কিবা বেলেগ এটা কাম কৰি থাকো সাপোজ টিভিটোৱে চালো বা মোবাইলতে কিবা আমি গেম খেলিলো বা কিবা ভাল মোটিভেশনাল ফিল্ম চালো নতুবা আমাৰ ঘৰৰ ওচৰত যদি আমাৰ হাকনি দৰা আছে বা আমি সেই হাকনি দৰাত যদি আমি কিবা কাৰণত কোৰ মাৰি কিনে দুই এটা হাকৰ গুটি আমি ৰুই দিওঁ আমাৰ বহুতখিনি কামত আহিব আৰু সেইখিনি সময়ত যেতিয়া আমাৰ খাবলৈ মন যায় তেতিয়া আমি চুইংগাম কিনি আনি থ'ব লাগে বেছি দাম নহয় এপেকেট শিখৰ কিনিব গ'লে এপেকেট কেপি কিনিব গ'লে আমাক 10 টকা এটা লয় যদি আমি 10 টকা চুইংগাম কিনি আনো তেতিয়াহ'লে 10টা পাম 10টা চুইংগাম যেতিয়া আমাৰ খাবৰ মন যায় যেতিয়া সেই সময়ত যদি আমি চুইংগামটো চবাই থাকোঁ তেতিয়াহ'লে আমাৰ লাহে লাহে আমাৰ সেই বস্তুটো সেই নিচাটোৰ পৰা আমাৰ আসক্ত হৈ থাকিব গুটখা এটা অন্য বস্তু নহয় গুটখা এটা আমাৰ নিচাজাতীয় বস্তু সেইটো যেতিয়াই সময় হ'ব আমাৰ জিভাই মুখে আমাৰ বিচাৰি আমি সেইখিনি সময়ত যদি আমি চুইংগাম ইউজ কৰোঁ তেতিয়াহ'লে আমাৰ ৰখি যাব আৰু গুটখা খোৱাৰ পিছত কি হয় যে আমাৰ দাঁতবিলাকত আমাৰ হালধীয়া দাগ পৰি যায় দাঁতৰ গুৰিত আমাৰ পাথৰ নিচিনা হৈ যায় এইটো শেষত গৈ কিনে আমাৰ কি হয় এটা এচিডত পৰিণত হ'ব যিটো এচিড আমি যে এচিড ব্যৱহাৰ কৰোঁ ইনভাৰ্টাৰত দিবৰ কাৰণে বা বেটাৰীত ঢালিবৰ কাৰণে সেনেকুৱা এচিড নহয় সেনেকুৱা এচিডৰ নিচিনাই আমাৰ এটা সেই দাঁতৰ গুৰিবিলাক গৈ কিনে আমাৰ যেতিয়া পাকস্থলী পাব পাকস্থলীত আমাৰ সেইবিলাক হয় আৰু এচিড এটুকুৰা যদি আমি টাইলছৰ ওপৰত ঢালি দিওঁ টাইলছ টুকুৰা আপোনাৰ খাই পেলাব পাৰে এচিডৰ ইমানখিনি শক্তি থাকে গতিকে আমাৰ সেই এচিডবিলাক যদি ভিতৰত গ'লে আমাৰ বহুত ধৰণৰ নানান ধৰণৰ আমাৰ বেমাৰ আজাৰ হ'ব পাৰে নহয় হৈও আছে যেনে আপোনাৰ ডিঙিত হয় পেটত হয় মুখৰ ভিতৰত ঘা হয় জিভাত হয় শেষত গৈ কিনে আমি ভাত খাব নোৱাৰা হৈ যাওঁ পাছত বেছিকৈ আমি কি খাব লাগে পানী খাব লাগে আৰু এটা সময়ত পানী খাই কিনে আমি কি হ'ম শুকাই খিনাই নোহোৱা হৈ যাওঁ যদিহে আমি ভাতকেইটা খাব নাপাওঁ আকৌ আমি কি কৰিব লাগে আমি নিজকে নিজে ইচ্ছা শক্তি আমি নিয়ন্ত্ৰণ কৰিব লাগে যিটো আমাৰ ইচ্ছা শক্তি আছে আমি নিয়ন্ত্ৰণ কৰি চলিব লাগে ইচ্ছা মানে গুটখা যিটো আমি ত্যাগ কৰা আমাৰ ইচ্ছা আছে ইচ্ছাটো কাৰণ নাথাকে কিন্তু নিজকে নিজে ইচ্ছা শক্তি আমি বনাই ল'ব লাগে যে আমি এইটো বস্তু আমি ইউজ নকৰোঁ এইটো বস্তু আমি নাখাওঁ সেনেকৈ চলিলে বহুতখিনি সুবিধা আমাৰ হ'ব আৰু সেই গুটখাৰ পৰাই আমি ঘৰত মা দেউতাৰ গালি আলহীৰ ঘৰত গ'লে আলহীৰ ঘৰত গালি খাব লাগে আৰু আমি য'ত গুটখা খাই কিনে পিক পেলাই দিম সেই পিকৰ পৰা এটা দুৰ্গন্ধ ওলায় সেই দুৰ্গন্ধটোৱে আমাৰ বহুতখিনি এফেক্ট কৰে আৰু গুটখা খোৱা মানুহৰ সচৰাচৰ মুখৰ পৰা এটা বেয়া গোন্ধ ওলায় সেইটো সিহঁতে গম নাপায় কিন্তু ওচৰত যিবিলাক মানুহে কথা পাতে সেইবিলাকে গম পায়
আৰু গুটখা খাই য'ত পিক পেলায় তেতিয়া পিক পেলা ঠাইডোখৰতো দেখিছে কেনেকুৱা এটা বেয়া পৰিস্থিতি হৈ যায়। আৰু সেইবিলাক হয় যদি কোনোবাই নতুনকৈ ৱাল বনাইছে তাত পিকাব বা ৰাস্তাইদি গৈ আছে তাত পিকাব। আৰু সচৰাচৰ আমি কেতিয়াবা ক'ৰবাত চাইকেল লৈ গ'লে গাড়ীত গৈ থাকিলে আমাৰ এইবিলাক খাবলৈ মন যায়। আমি তেতিয়া যেতিয়া চুইংগাম খাই দিওঁ তেতিয়াহ'লে আমাৰ বহুতখিনি কামত আহিব। আৰু এই গুটখাৰ পৰা আমাৰ কি হয় ডিঙিত বেমাৰ আজাৰ হ'ব, শেষত যাই কিনে আমাৰ হাৰ্ট এটেক হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে বা বহুত ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে। সেইবিলাকৰ পৰা আমি নিজকে নিজে আমি সচেতন হোৱাটো উচিত। সচেতনতা আমাক কোনে কৰিব নোৱাৰে, মা দেউতাই গালি পাৰিলেও নোৱাৰে, আলহীয়ে আমাক গালি পাৰিলেও একো কৰিব নোৱাৰে, কৈ কিনে আমাক কোনে একো কৰিব নোৱাৰে, আমিহে যদি নিজে এৰি নচলোঁ। আৰু আমি সেইটো বস্তু আমাৰ কোনোতো লাভ নহয়, খাইছোঁ পিকাইছোঁ পেলাইছোঁ, আমাৰ সেইখিনিহে কাম, তাত বাহিৰে বেলেগ একো নাই। মুখৰ ভিতৰত আপোনাৰ ৰাখি থৈছোঁ, চবাই আছোঁ, যিটো আপোনাৰ জুচটো ওলাইছে জুচটো আপুনি পেলাই দিছোঁ, আৰু জুচটো পেলাই দিয়াৰ পিছত আমাৰ য'ত পৰিছে সেইখিনি আপোনাৰ এটা লেতেৰা পৰিস্থিতি হৈ গৈছে। সেইটো আমি কোনোৱে ভাবি মাইণ্ড নকৰোঁ। গতিকে বেছি বহলাই নকওঁ, জীৱনটো আপোনাৰ হাতত, জীৱন আপোনাৰ হাতত, জীৱন বেলেগৰ হাতত নহয়। লাখ টকীয়া গাড়ী এখন কিনি তাত কিয় আমি কেৰাচিনি নাঢালোঁ, আমি পেট্ৰল ঢালোঁ যে, ডিজেল ঢালোঁ যে। আমি এইকাৰণে পেট্ৰল বা ডিজেল ঢালোঁ যে গাড়ীখন বেয়া নহওক। গতিকে আমাৰ গাড়ীখনতকৈ জীৱনটো আমাৰ মূল্য বহুত বেছি। আমি সৰু হ'ব পাৰোঁ কিন্তু জীৱনটোৰ মূল্য বহুত বেছি। আমাৰ জীৱন থাকে মানে সেনেকুৱা 10-15খন গাড়ী আমি কিনি ল'ব পাৰিম যদিহে আমি ইনকাম কৰোঁ। যদি ইনকাম নকৰি কিনে হাত বান্ধি ঘৰত বহি থাকোঁ তেতিয়াহ'লে 10-15খন নহয়, তাৰ আমি চকা এটাও কিনি ল'ব নোৱাৰিম। সেই গাড়ীখনৰ চকা এটা আমি কিনি ল'ব নোৱাৰিম। গতিকে চিগাৰেট খাই বিড়ি খাই কিনে আমাৰ এই বহুমূলীয়া জীৱনটো নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। যেনেকৈ আমি গাড়ীখনত, কাৰ এখনত, বাইক এখনত, স্কুটি এখনত আমি যেনেকৈ পেট্ৰল ঢালোঁ, ডিজেল ঢালোঁ, ঠিক তেনেকৈ আমাৰ এই বহুমূলীয়া জীৱনটোত আমি চিগাৰেট, গুটখা, বিড়ি, মদ, ড্ৰাগছ এইবিলাক এৰি কিনে যদি আমি ভাত খাওঁ, ৰুটি খাওঁ, বা বাহিৰত গৈছোঁ সৰু বিস্কুটৰ পেকেট এটাই কিনি খাওঁ, বা আমি 2টা চুইংগাম কিনি খাওঁ, তেতিয়াহ'লে আমাৰ বহুমূলীয়া জীৱনটো কামত দিব। গতিকে বেছি নকওঁ, ক'বলৈ গ'লেতো বহুতখিনি ওলাই থাকে, কেতিয়াও খতম নহয়। গতিকে ইনফৰমেশ্যন এটা সৰুকৈ দিলোঁ, যদি কাৰোবাৰ ভাল লাগে তেতিয়াহ'লে এটা সৰুকৈ লাইক কৰিব, আৰু যদি ভাল নালাগে তেতিয়াহ'লে ডিছলাইক কৰি দিব। আজিলৈকে এৰিছোঁ।